যদি মই হিৰো হলোহেঁতেন, যদি মই ছিংগাৰ হলোহেঁতেন, যদি মই ষ্টাৰ হলোহেঁতেন, তেতিয়াহ'লে মই বহুত কিছু কাম কৰিলোহেঁতেন। এই হেঁতেন শব্দটো আৰু যদি শব্দটো আঁতৰাই নিজকে আৱিষ্কাৰ কৰি তোলা ষ্টাৰ ৰূপত। Watch this video to complete. Let's explain this video now. All people thinks, সকলোৱে ভাবে মই কেনেকৈ এজন ডাঙৰ ষ্টাৰ হৈ যাম। সেইসকল যিসকল ল'ৰা ছোৱালী তেনেকৈ ভাবি আছে তেওঁলোকৰ সপোন পৰিপূৰ্ণ হ'ব যদি এই ভিডিঅ'টো কমপ্লিটকৈ চোৱা। চ' চাই যোৱা, বুজি পাই যাবা। আজিৰ যুগটো হৈছে অনলাইনৰ যুগ, ইণ্টাৰনেটৰ যুগ। যিমান সকলো কাম হৈ আছে, যিমান সকলো সুবিধা পাই আছোঁ, তথ্য পাই আছে, সেই সকলো আমি ইণ্টাৰনেটৰ যোগেদি পাইছোঁ, অনলাইনৰ যোগেদি পাই আছোঁ। হোৱাটছআপ খুলিছোঁ কেৱল আমি মেছেজ কৰিবলৈ, কথা পাতিবলৈ। ফেচবুক খুলিছোঁ কাৰোবাৰ লগত আমি চেটিং কৰিবলৈ, কাৰোবাৰ নতুন ফ্ৰেণ্ড বনাবলৈ, আৰু যিমানে ফ্ৰেণ্ড বাঢ়িব সিমানেই আমাৰ সুবিধা বাঢ়িব। গতিকে আজিৰ যুগটো হৈছে অনলাইনৰ যুগ। মই ক'ব বিচাৰোঁ যিবিলাক ল'ৰা ছোৱালী ঘৰত এনেই বেকাৰ পৰি আছে, তাৰমানে এনেই ঘৰ গুণা হৈ বহি আছে, সেইসকল ল'ৰা ছোৱালী ইণ্টাৰনেটত আজিয়ে আহি যোৱা। দিছ ইজ দ্য ভেৰি ইম্পৰ্টেণ্ট টাইম টু ইয়ৰ লাইফ। এইটো সময়টো হৈছে বহুত ইম্পৰ্টেণ্ট সময়। এইখিনিতে কিবা এটা কৰি লোৱাৰ সময়। যদি এতিয়াই কৰি নোলোৱা তেতিয়াহ'লে বহুত জীৱনত কিবা এটা মিষ্টেক কৰি ল'বা। আজিৰ যুগটো হৈছে অনলাইনৰ যুগ কৈ আছোঁ। চ' 2018, 2020 to 2025 লাগি সকলোবোৰ অনলাইনতে আহি যাব। আজিকালি ডাঙৰ ডাঙৰ কোম্পানী হওক, যিসকলো হওক, তথ্য সকলোবোৰ আজি অনলাইনতে পোৱা গৈছে, ইণ্টাৰনেটতে পোৱা গৈছে। যদি কিবা টেলেণ্ট আছে তেতিয়াহ'লে ইউটিউব এটা খুলি লোৱা, ইউটিউব খুলি লোৱা আৰু ইউটিউব ক্ৰিয়েট কৰি লোৱা। ডিম্পুবোৰক ছাপোৰ্ট কৰা, ডিম্পুবোৰৰ পৰা শিকি লোৱা। বা আমাৰ অসমীয়া বহুতো ইউটিউবাৰ আছে, সেইসকলক ছাপোৰ্ট কৰা। হিন্দী ইউটিউবাৰবিলাকক আপোনালোকে বহুত ভাল পাওঁ, লাইক কৰে, কিন্তু আমাৰ অসমীয়া ইউটিউবাৰসকলক কমেণ্ট নকৰে, লাইকো নকৰে। কিয়? ৱাই? তাৰমানে কিয়? তেওঁলোকক ছাপোৰ্ট কৰা অসমীয়া ইউটিউবাৰসকলক। যদি অসমীয়া ইউটিউবাৰসকলে বাঢ়ে তেতিয়াহ'লে আমি সকলোবোৰ অসমীয়াতে এদিনাখন বুজিবলৈ পাম আৰু আমাৰ অসমখন কিবা এটা বাঢ়িব। আমি পইচা পাইছোঁ আমেৰিকাৰ পৰা টকাখিনি আমাৰ অসমত আহিছে। গতিকে অসমতে যদি সেই টকাখিনি আহে, আমাৰ অসমীয়া সেই ডেকা ইউটিউবাৰসকলে বাঢ়িব আৰু বাঢ়িলে আমাৰেই ভাল হ'ব। গতিকে ছাপোৰ্ট কৰা এই অসমীয়া ডেকাসকল। ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা। কিয় কমেণ্ট নকৰা? মইতো নামবিলাক জানিবলৈ বিচাৰোঁ, কাৰ কি নাম, সেই সকলো কমেণ্ট কৰি দেখাবা, লাইক কৰি দেখাবা, তেতিয়াহে আমি বুজি পাম। আৰু সকলোবোৰ অসমীয়া যিবিলাক ইউটিউবাৰ আছে সকলোকে ছাপোৰ্ট কৰা। যে তাৰ ভিডিঅ'টো ভাল লগা নাই তাৰ কাৰণে আমি লাইক নকৰোঁ, লাইক কৰি দিয়া। তোমাৰো লাভ হ'ব, তাৰো লাভ হ'ব। কিন্তু সেই যিবিলাক হিন্দী ইউটিউবাৰ তেওঁলোকক নাচাই নেমেলাকে লাইক কৰি দিওঁ, কমেণ্ট কৰি দিবা। কিন্তু কিটো লাভ? ডিফাৰেঞ্চ আছে? একো ডিফাৰেঞ্চ নাই। আমাৰ অসমীয়া ইউটিউবাৰসকলে যিমান কষ্ট কৰে সিহঁতেও সেই সমানেই কৰে। ডিফাৰেঞ্চ হৈছে ভাষাটো, কেৱল ভাষাটো। যদি মই কওঁ মানে যিবিলাক টেলেণ্ট আছে, আপোনাৰ যদি টেলেণ্ট আছে তেতিয়াহ'লে ইউটিউবত আহি যোৱা, ইউটিউব এটা খুলি লোৱা। 2025 লাগি তুমি বহুত ষ্টাৰ হৈ যাবা, ডাঙৰ ষ্টাৰ হৈ যাবা। ষ্টাৰ নহ'লেও তুমি 2 টকা এটা কামাব পাৰিবা যদি আজিৰ পৰাই কৰা। নহ'লে এটা নতুন এপছ ওলাইছে, কেৱাই এপছটো ডাউনলোড কৰিলে বহুত ধুনীয়া এপছ। যদি ফানি মুভমেণ্ট হয়, যদি ফাল্টু কৰিব পৰা বা কিবা নাচিব পৰা, ডেন্সিং কৰিব পৰা, এই এপছটোত দিলে কইন অনুযায়ী টকা পাবা। লগে লগে কইন হিচাপ হ'ব, লগে লগে টকা হিচাপ হ'ব। এই এপছটো ধুনীয়া এপছ, কেৱাই ডাউনলোড কৰি লোৱা। আৰু যদি কিবা গান গাবলৈ চখ আছে, গান গাবলৈ ইচ্ছা আছে, ষ্টাৰ মেকাৰ ডাউনলোড কৰিলা। ষ্টাৰ মেকাৰ যিসকলো গান আছে সকলোবোৰ তাতে ভালদৰে গানৰ গান ধুনীয়া ধুনীয়া কিছুমান লিৰিক্স আছে, সকলো গালে নিশ্চয় এদিনাখন ষ্টাৰ হ'ব, তাতো পইচা পায়। মিউজিকেল আছে, টিকটক আছে, সেই সকলোবোৰ নতুন নতুন এপছ আছে যাৰ দ্বাৰাই সকলোবোৰ আজিৰ যুগটোক অনলাইন কৰি গৈ আছে। সকলোবোৰ বস্তু অনলাইনত সোমাই গৈছে, সকলোবোৰ বিষয় অন্তৰ্ভুক্ত কৰিছে অনলাইনত। যদি আজিয়েই তুমি অন্তৰ্ভুক্ত নোহোৱা অনলাইনৰ সতি, তেতিয়াহ'লে জীৱন বহুত ডাঙৰ মিষ্টেক কৰি দিবা। 2025 লাগে, 2025 চনলৈকে বহুত মিষ্টেক কৰি দিবা। আজিৰ পৰাই কৰা, অনলাইনত আহি যোৱা, ইউটিউবত আহি যোৱা বা অন্য এপছৰ জৰিয়তে কিছু কাম কৰা। তুমি এই অনলাইনৰ বিষয়ে নাজানা কাৰণে 1 টকা গম পোৱা নাই। আজিকালি বেংগলোৰৰ টেকন'লজি কিয় ইমান দ্ৰুতগতিত বাঢ়িছে? ভাৰতৰ ভিতৰত টেকন'লজি পঢ়া বেংগলোৰৰ সকলোবোৰ ল'ৰা ছোৱালী যিকোনো কামত তেওঁলোকে ব্যস্ত হৈয়ে থাকে, এনি টাইম কিবা এটা কৰিয়েই থাকে। তেওঁলোকে কম্পিউটাৰৰ সৈতে খেলি থাকে। কম্পিউটাৰত আজিকালি যিকোনো তথ্য দিয়ে সেই তথ্যসকল পূৰাব লাগে, পইচা পায় আমেৰিকাৰ পৰা। সেইকাৰণে কিবা যদি টেলেণ্ট আছে তেতিয়া ইউটিউবৰ জৰিয়তে বা যিকোনো এপৰ জৰিয়তে আমাক টেলেণ্টটো দেখুৱাই দিয়ে। টেলেণ্টটো আমি দেখিলেহে বুজি পাম তোমাৰ টেলেণ্ট কি। নিশ্চয় আমি কিয় ছাপোৰ্ট নকৰিম, আমিও ছাপোৰ্ট কৰিম। গতিকে তোমালোকে এই ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা। সেই সকল হিন্দী ইউটিউবাৰসকলক সহায় কৰা, আমাক কিয় নকৰা? আমাক কিয় কমেণ্ট নকৰা? কিয় লাইক নকৰা? কি
মানে ডিফাৰেঞ্চটো কি তেওঁলোকে অকল হিন্দীত কয় আমি অসমীয়াত কওঁ অসমীয়াসকলক সেইকাৰণে বেয়া পাওঁ নেকি অসমীয়াত কওঁ কাৰণে আমিও হিন্দী ক'ব পাৰোঁ আমি কি নাজানো নেকি হিন্দী কিন্তু আমি অসমীয়া ভাষাটোক ভাল পাওঁ সেইকাৰণে অসমীয়াত কওঁ তেওঁলোকে যিমান কষ্ট কৰে আমিও সিমানেই কষ্ট কৰোঁ গতিকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকল নতুন নতুন ইউটিউবাৰ আছে মই সেইসকল নতুন ইউটিউবাৰক বাচিম কমেণ্ট কৰি জনাবা লিংকছ দিবা তোমালোকৰ ভিডিঅ' চাম আৰু নেক্সট ভিডিঅ'ত মই যিসকল অসমীয়া ডেকা আছে যিবিলাক ইউটিউবাৰ আছে তেওঁলোকে কষ্ট কৰি ভিডিঅ' ধুনীয়া ধুনীয়া কণ্টেণ্ট বনাইছে মই সেইসকলক জনাম নেক্সট ভিডিঅ'ত গতিকে কমেণ্ট কৰি লিংকটো দিব ইমানকে ক'লো বেয়া পালেও উপায় নাই লাইক কৰি যাবা আৰু मेरे प्यारे मित्र इस वीडियो को लाइक जरूर करना कमेंट भी करना और हो सके तो शेयर जरूर करना असमीज लोग को हम लोग को सपोर्ट चाहिए जरूर सपोर्ट करो और सब्सक्राइब तो जरूर करना उसके साथ जो घंटा है उसको दबा देना बिल्कुल भी मत भूलिए जय आय होम